তপন কি কৰি আছ তই? Sit there and move, knowing the truth, you be part of the few, but enjoying the view. গছজোপা বহুত ডাঙৰ হৈ গৈছে অ, কাটি দিম বুলি ভাবিছো। Me and my crew, we can keep it 100, but that ain't nothing that's new. So in a cruise. গছজোপা ডাঙৰ হ'ল বুলি কাটি দিছনে? আৰুনো ৰাখি কি কৰিম? ৰ Sit there and move, knowing the truth, you be part of the few, but enjoying the view. Me and my crew, we can keep it 100, but that ain't nothing that's new. So in a cruise, chilling and killing the time to be. চাওঁ এফালে আহা বহিয়া, তই বহুত দিনৰ মূৰত আহিলি দেখোন। এয়া আৰু কি কবি, বহোন কেলে আহিলি বা? এই গছজোপা যে তই কাটিছ, এই গছজোপা আমাৰ কাৰণে কিমান প্ৰয়োজন তই জাননে? এই বতাহ ধুমুহা আহিলে কিমান বিপদ হ'ব পাৰে তই জাননে বাৰু? গছজোপা কাটি পেলাইতো ইমান এটা ঠিক হোৱা নাই। এই গছজোপা আমাক কিমান উপকাৰ কৰিছে তইতো এবাৰ ভাবি চাব লাগে ন। নাই সেইজোপা মই কাটিবই লাগিব। কিমান বিপদ হ'ব পাৰে তই কি জান? এই যে আমাৰ চৌপাশত থকা গছবোৰে আমাক কিদৰে সহায় কৰে তই এবাৰ ভাবি চাইছ? এইবোৰ আমাক কি দৰকাৰ, গছে কি দিয়ে কি নিদিয়ে? এইটো ডাঙৰ কথা। এইবিলাক বস্তু আমি নজনাৰ ফলতে আমাৰ ডাঙৰ সমস্যা। তই ভাবি চাইছোন এই গছজোপাই আমাক কি দিছে কি নাই দিয়া, এবাৰ ভাবচোন। সেইবোৰ আমাক কি দৰকাৰ, গছে কি দিয়ে কি নিদিয়ে? সেইটোৱেইটো ডাঙৰ কথা। এই গছজোপাই আমাক প্ৰচুৰ পৰিমাণে অক্সিজেন দি আছে। তাৰোপৰি সি আকৌ কাৰ্বন ডাই অক্সাইডটো লয়। আমাক কি দিয়ে? অক্সিজেন দিয়ে। আৰু গছ গছনি কাটি পেলোৱাৰ ফলত গোটেই জীৱ জন্তু আহি বৰ্তমান মানুহৰ মাজত সোমাইছেহি। কিমান বিপদ হয় তই ভাবচোন। আকৌ তাৰপিছত মানুহে আকৌ সেই জীৱ জন্তুবিলাককে দুখ দিয়ে। তই এবাৰ ভাবি চাচোন। মই ডাঙৰ ভুল কৰিলোঁ অ'। মই ভবাই নাছিলোঁ গছবিলাকে আমাক কি দিয়ে কি নিদিয়ে। বৰ ডাঙৰ পাপ কৰি আছিলোঁ অ'। সেইটোৱেইটো ডাঙৰ কথা। আমি মানুহে নজনাৰ ফলতে ইমান ডাঙৰ ভুল কাম হয়। কাৰণ আমাক শিকাবলৈ কোনো মানুহ নাই, সেইকাৰণে আমি নজনাটো নজনাই হৈ আছোঁ। হ'ব দে বহুত ভাল কথা এটা শিকালি তই মোক আজি। কালিলৈ 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি স্কুলতে বিশ্ব পৰিৱেশ দিৱস পালন কৰিম। তই তালৈ গছপুলি এটা হাতত লৈ যাবি 10টা বজাত, ঠিক আছে? অ'কে, মই যাওঁ হা। থাক, এই গছ গছনিবিলাক নেকাটে। ৰ চাহকণ খাই যা। চাহ এতিয়া নাখাওঁ দেই, মোৰ ঘৰত দেৰি হৈছে, মই সোনকালে যাব লাগে। তই থাক। মন হীৰা দৈ চাইকেল নহয় টিলিঙা। ৰচোন কোনফালে যাওঁ? Sit there and move, knowing the truth, you be part of the few, but enjoying the view. এই গৰু পানী খুৱাবলৈ যাওঁ। হয় নেকি? মই এই তপন পৰা আহিলোঁ। কেলে গৈছিলি? এই কালিলৈ হেৰি নহয়, 5 জুন বিশ্ব পৰিৱেশ দিৱস। তই গম পাইছ নাই বাৰু? এই আমাৰ স্কুলতে গছপুলি ৰোপণ কাৰ্যসূচী আমি হাতত লৈছোঁ, গম পাইছ? পাইছোঁ হেৰি কৰিবি, তই হাততে গছপুলি এটা লৈ যাবি, গম পাইছনে? 10টা বজাত। হ'ব দে হ'ব, তই এতিয়া যা দেই। মৃণাল সৌৰভহঁতকো কৈ দিবি আকৌ। কৈ দিম টেনশ্যন নহয়। সময়টো 10টা বজাত, গম পাইছ নাই আকৌ? অ'কে ঠিক আছে, যা দেই। ৰং ধৰা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ তোমাৰ নুকু